নমস্কাৰ বন্ধুসকল, আজি আমি এটা কথা পাতিম এটা ভাইৰেল ভিডিঅ'ৰ বিষয়ে, যিটো ভিডিঅ' নেকি অসমত বহুত খলকনি সৃষ্টি কৰি আছে। আৰু সেই ভিডিঅ'টো বেলেগ আন একো ভিডিঅ' নহয়, যিটো ভিডিঅ' নেকি আমাৰ অসমখনক অপমান কৰা আৰু অসমৰ জাতিক অপমান কৰা, অসমৰ বিহুক অপমান কৰিছে। স্পষ্টভাৱে যে অসমৰ বিহুক অপমান কৰিছে সেইটো কিন্তু স্পষ্ট। সেই ভিডিঅ'টো তেতিয়াহ'লে প্ৰথম চাই লওঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিলে আৰু সেই ভিডিঅ'টোৰ পৰা কি বুজিব পাৰিছে মোক কমেণ্ট কৰি জনাবচোন। কিন্তু মোৰ ফালৰ পৰা কৈছোঁ যে মই এইটো যে স্পষ্টকৈ বুজিছোঁ যে অসমীয়া জাতিটো, অসমীয়া বিহুক এই দুজনী হাৰামী ছোৱালীয়ে ভালদৰে অপমান কৰিছে। আৰে ভণ্টি, তোমালোকৰ সেইটো বিহু হোৱা নাই, সেইটো ডিস্কো হৈছে, ডিস্কো হিপ হপ, বুজি পোৱা? অসমীয়া জাতি, অসমীয়া বিহু অপমান কৰিব আহিছা, হাৰামী জবলি চালা। তোমালোকৰ নিচিনা ছোৱালীবিলাকে অসমীয়া জাতিটোক ৰক্ষা কৰিব পৰা নাই, গম পালা? আৰু ৰখাতলে যিমান পাৰে নি আছে। সব ভিডিঅ'টো আজি মানে, আৰু ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, বেল আইকন সকলো বজাই দিব, যাতে মোৰ আপলোড কৰি থকা ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই থাকে। আজিলৈ ইমানেই, বাই।